এটা ক্লেৰিফিকেশ্যন দিব লাগি আছিল ক্লেৰিফিকেশ্যন মানে কি হয় 3rd মে যোনটো মোৰ লংবিৰিং টি ফাইনেন্স একাউণ্ট অফিচাৰ কাউন্সিলৰ বিষয়ত যোনটো ওলাইছে যে 5,000 বিঘাছ তেখেতে কি হয় ইলিগেলি অকুপাই কৰিছে বুলি কৈছে এইটো সিংহাসন পাহাৰত ঠিক আছে তো এইটো বিষয়ত মই অলপ ক'ব বিচাৰিছোঁ এইটো বিষয়ত মই মানে অলপ ক্লেৰিফিকেশ্যন দিবলৈ বিচাৰিছোঁ প্ৰথমে মই কওঁ কি আমি মানে এই অৰ্গেনিক ফাৰ্মিং 2015 পৰা আৰম্ভ কৰি আমি আজিলৈকে আমাৰ 9 বছৰ হৈছে আমাৰ অৰিজিনেল যোনটো আমি আৰম্ভ কৰিছোঁ ইয়াত 7 মাইলত এই চেডিংটেৰাঙত আমি ইয়াত কৰি থকা অৱস্থাত কি হৈছে ইয়াত মাটিটো ইমান ভাল নহয় ঠিক নহয় তো ইয়াত মাটিটো ইমান ভাল হোৱা নাই আমাৰ প্ৰডাক্টিভিটি আমি যিহেতুকে মানে তাত ফাৰ্টিলাইজাৰ পেষ্টিচাইড আমি ইউজ নকৰোঁ অৰ্গেনিক মেথডত আমি কাম খেতিবোৰ কৰোঁ গতিকে আমি মানে কি হয় নতুন মাটিত আমি বিচাৰিছোঁ আৰু চাবলৈ কাৰণে আমি উৎসুক হৈছিলোঁ ওলাইছোঁ আৰু নতুন মাটি বিচাৰিবলৈ কাৰণে তেতিয়া নতুন মাটি বিচাৰিব যাওঁতে আমি গৈ প্ৰথম আমি বাটলগত পালোঁ বাটলগত পাই তাত ক'লে কি আমিতো এনেকুৱা মাটি দিয়াটো আমাৰ এনেকুৱাতো নাই আমাৰ এনেকুৱা নিয়ম নাই গতিকে আমি ইয়াত নিদিওঁ যিহেতুকে আমি মানে মাটিটো আমি মানে ভাল মাটি বিচাৰিছোঁ ভাল মাটি আৰু য'ত মানে আজিলৈকে অকুপাই কৰা নাই সেনেকুৱা মাটিহে আমি বিচাৰিছোঁ চ' আমি এনেকুৱা গৈ তেতিয়া আমি লাংবিৰি কাঠয়ত পাইলোঁ তো লাংবিৰি কাঠয়ত ক'ত তাত হৈছে লংকিৰাম তেৰণ গাঁৱত আমি গৈ পাইছোঁ তেতিয়া তাত গাঁওবুঢ়াৰ লগত আলোচনা কৰিছোঁ যে কি আমি মাটি আমি বিচাৰিছোঁ এনেকুৱা আমি অৰ্গেনিক খেতি আমি আগৰ পৰা কৰি আছোঁ গতিকে ইয়াত আমি বিচাৰিছোঁ যদি ইয়াত মাটি আছে তেতিয়া তেওঁলোকে কৈছে আছে ইয়াত থাকক মাটিটো ভাল মাটি আছে ইয়াত আপোনালোকে কৰক যদি পাৰে তেতিয়া আমাক মাটি দেখালে আৰু আমাৰ কাৰ্বি নিয়মত যোনটো আমি সেইবোৰ পূজাবোৰ আমি কৰিলোঁ ক'লে কি এইটো জেগাটো ঠিক নহয় ভাল নহয় গতিকে কাৰ্বি নিয়মত যি পূজা কৰিব লাগে নিয়ম আছে আমি কৰি শেষ হোৱাৰ পিছত তাক আমি তাত চালোঁ কি প্ৰথমটো আমি চালোঁ কি জেগাটো ভাল আৰু আমি প্ৰথমটো আমি মানে কেম্প হিচাপত আছোঁ তাত পাৰ্মানেণ্ট হিচাপত নহয় তাক কৰি আছোঁ তেতিয়া চালোঁ কি মাটিটো ইমান ভাল তাৰপিছত গাঁওবুঢ়া গাঁৱৰ মানুহৰ লগত ইমানেই লগ লাগি গ'ল তেওঁলোকৰ মনটো ইমানেই ভাল তেওঁলোকে আমাক মানে সুযোগ দি আছে ছাপৰ্ট দি আছে যেনিবা এতিয়া আমাৰ যোনটো আমাৰ কিবা ৰংপি ৰহাং গাঁৱৰ পৰা আমাৰ পৰা মানে 1.5 ঘণ্টা 2 ঘণ্টা খোজকাঢ়ি তেওঁলোকে আহে আমাৰ তাত মানে ছাপৰ্ট কৰিবলৈ কাম কৰিবলৈ কাৰণে তাৰমানে এনেকুৱা চাই কিনি ন আমিও মানে একদম ভাল পালোঁ আৰু যে এনেকুৱা মানে ইয়াত ছাপৰ্টিভ এনেকুৱা মানে গাঁও তেতিয়া আমি লাহে ধীৰেকৈ আমি সেইটো গাঁৱৰ আমি কি হৈ গ'ল এটা পাৰ্ট হৈ গ'লোঁ তাত উই বিকেম দ্য পাৰ্ট অফ দ্য ভিলেজ তো কাৰ্বি মতে আমাৰ মেকাৰ বুলি কয় সেইটো গাঁৱৰ আমিও মানে এটা পাৰ্ট হৈ গ'লোঁ গতিকে এতিয়া আমি যিহেতুকে তাত হৈ গ'লোঁ তাৰপিছত আমি মানে নেক্সট ষ্টেপ কি হৈছে আমি তাত মানে অপৰচুনিটিবিলাক দেখিলোঁ গাঁৱৰ মানুহ বুজালোঁ ইয়াত ইমান অপৰচুনিটিজ আছে খেতি কৰাৰ ক্ষেত্ৰত আদা ইমান ভাল আৰু অন টপ অফ ডেট মই অথনি ক'ব পাৰিছোঁ অন টপ অফ ডেট আমি অলপ ৰিচাৰ্চ কৰি তাত যোনটো হালধি যোনটো মই ৰিচাৰ্চ কৰিলোঁ লেবত টেষ্ট কৰিলোঁ এইটো হালধিটো বেষ্ট ইন ইণ্ডিয়া ইমান দিন কৈ আছে কি লাকাডাংটো বেষ্ট লাকাডাং যোনটো টাৰ্মাৰিক ইজ দ্য বেষ্ট এতিয়া লেব টেষ্টিং কৰি ওলাইছে যে কি ইট ইজ টাচিং অলমষ্ট 10% আগত লাকাডাংবিলাক 6.8 এনেকুৱা লাকাডাং বোলে 9 টাচ কৰে আগত মই টেষ্ট কৰিছোঁ 6.4 পাইছিলোঁ কাৰ্বি আংলং বেলেগ ঠাইত তাত যোনটো লাংবিৰিকত মই যোনটো টাৰ্মাৰিক পাইছোঁ টেষ্ট কৰিছোঁ এইটো অলমষ্ট 10% এটা হাইয়েষ্ট ইন ইণ্ডিয়া সেইজন যোনজন টেষ্ট কৰিছে তেওঁলোকে কৈছে দিছ ইজ এ স্পেচিয়েল কেটেগৰী অফ টাৰ্মাৰিক বুলি কৈছে মোক গতিকে আমি সেইকাৰণে প্ৰমোট কৰি আমি গাঁৱৰ মানুহক মটিভেট কৰি আমি প্ৰথমত আমি 10জনকৈ আমি লাংবিৰিক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমি গঠন কৰিছোঁ